হাই ফ্ৰেণ্ড, আহিছোঁ আকৌ আজি নতুন এটা ভিডিঅ' লৈ। আজি মোৰ বাবে আজি দিনটো বহুত স্পেচিয়েল হয়। কাৰণ আমাৰ মাহঁতে কোৱা মতে 2002 চনৰ আজি দিনটোতে বোলে মই 23 ছেপ্টেম্বৰ আজিৰ দিনটোতে বোলে মই জন্মগ্ৰহণ কৰিছিলোঁ এই পৃথিৱীখনত। সেইকাৰণে আজিৰ দিনটো মোৰ বহুত স্পেচিয়েল হয়। তাৰে চাওক আজি ভিডিঅ'টো মোৰ বাৰ্থডেত কি কি হয়। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব। গতিকে চাওক, মই কি কওঁ, মোৰ বাৰ্থডে বুলি কালি মোৰ ভণ্টীয়ে, মই ঘৰতে থাকোঁ, মোৰ ঘৰতে এটা ছাৰপ্ৰাইজ আয়োজন কৰিলে, মই তথাপিও গম নাপাওঁ কি ছাৰপ্ৰাইজ কৰিলে। মই ঘৰত মই খোৱাও নাই, মোবাইল টিপি আছোঁ। 12টা বজাত খালি মোক মাতিছে, দাদা আহচোন বাহিৰলৈ যাওঁ বুলি কৈছে। মই বাহিৰলৈ যাওঁ বুলি কৈ কেনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ দিলে আৰু। মই সেই ছাৰপ্ৰাইজটো ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। তাক কৈছোঁ নহয়, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। এতিয়া তাই ৰাতি কেক বনাই আনিছে ঘৰত। কেক নাই কাৰণে তাই ৰাতি কেক বনাই আহিছে। আৰু আমাৰ পৌৰ্টিক সেই ড্ৰয়িং ৰুমটো কেনেধৰণে সজাইছে আহক দেখুৱাই দিওঁ। এতিয়াও আছে সজোৱাখিনি, আহক। বা এয়া চাওক, ৰাতি 12টা বজাত ইমান ধুনীয়াকৈ সজাই কৰি থৈছে। মই সেয়া হেৰি কৰা নাই আৰু এতিয়ালৈকে বেলুন চেলুন, আনকি মোক ফটোও দিছে। সেয়া চাওক, মোক ফটো দি দিছে একেবাৰে ধুনীয়াকৈ। ৰাম, ক'ত বা বনালে তাই এইবিলাক ফটো। বা মোৰ ফটো দি কৰি একেবাৰে যিমান ধুনীয়াকৈ বনাইছে, সেয়া তাই মোৰে ফটোও দিছে। এইজনী মোৰ ভণ্টি, তাই মোৰে ফটো পৰ্যন্ত দিছে। ইমান ধুনীয়াকৈ সজাইছে, মই আনকি গম নাপালোঁ। আনকি চাচোন, কেকটোও ঘৰত বনাইছে। বা কালি কেকটো খায়ো বৰ ধুনীয়া লাগিছে। কেকো ধুনীয়াকৈ ঘৰত বনাই কৰি মোলৈ আনিছে। মই ছাৰপ্ৰাইজটো ঘৰত থাকি মই ঘৰতে গম নাপালোঁ। বা এনেকৈ মনে মনে কৰিছে, দেখিছেনে মোৰ ফটোবিলাক বনাই কৰি আনিছে। জন্মদিনটো এনেকৈ ইমান স্পেচিয়েল হোৱা নাই, তথাপিও বাহঁতে কেক চেক আনি কাটিছেহি আৰু ডাঙৰ হ'ল যেতিয়া কৰাটো লাগে আৰু তেনেকৈ হৈছে। চাই লওক ভিডিঅ'টো আপোনালোকে আকৌ। এইটো সৰু সৰুকৈ উঠিছে আৰু কেকটো তাতে কাটোঁ। এটা ঘৰতে বনাইছে বাহঁতে, এটা কিনি আনিছে দাদাহঁতে। আৰু এয়া তাকে কাটি কৰোঁ আৰু খাওঁ, তাকে কৰিছোঁ আৰু। এইখন কিতাপ মোৰ বেষ্ট ফ্ৰেণ্ড ভাস্কৰে দিছে, ভাস্কৰজ্যোতি বৰাই, ডক্টৰ APJ আব্দুল কালামৰ আত্মকথা অগ্নিদেউকা। কিতাপখন মোৰ হাতত নাছিল বাৰু, এতিয়া ভালেই হ'ল, মই কিতাপখন পালোঁ, পঢ়িবলৈ সময় পাম। থেংক ইউ ভাস্কৰ, তুমি মোক কিতাপখন দিয়াৰ বাবে। আৰু মোক বহুতেও বহুত গিফ্ট দিছে। পিন্ধি থকা স্পৰ্টিংটো বায়ে দিছে আৰু তেনেকৈ আৰু দিছে। মই কিছুমান পেক খোলাও নাই, কিছুমান পেকেটিং। তেনেহ'লে আৰু অলৱেজ গাইজ, বহুতে মোক উইচ কৰিছে, তেওঁলোকক ধন্যবাদ। আৰু বহুত মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ ফ্ৰেণ্ড বা ভণ্টি তেওঁলোকে আহি পেলাই মোক ঘৰত উইচ কৰিছেহি। তেওঁলোকক বহুত 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 ধন্যবাদ দিছোঁ। আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সামৰিছোঁ। বাই বাই, টাটা, চি ইউ।